জীৱনত ইমানো বেছি ব্যস্ত নহ'ব যে ব্যস্ততাৰ বাবে আপোনবোৰেই হেৰাই যায় আৰু ইমানো ফ্ৰী নহ'ব যে আপোনাৰ সন্মানেই শেষ হৈ যায়। আজিৰ দিনত আনৰ ওপৰত যিমানেই আশা কৰিব সিমানেই নিজেই কষ্ট পাব। জীৱনত জীয়াই থকা ধৰণ সলনি কৰক। যাৰ আপোনাৰ প্ৰতি আন্তৰিকতা নাই তেওঁৰ বাবে কন্দা বন্ধ কৰক। জীৱনত এনেকুৱা এজন লগৰী বাছক যিয়ে কোৱা কথাবোৰতকৈ আপোনাৰ মনতাক বেছিকৈ বুজি পাব। কাৰোবাৰ অতীতক লৈ তেওঁক বিচাৰ নকৰিব, কাৰণ সকলোৱে ভুল কৰে, শিকে, সলনি হয় আৰু আগবাঢ়ি যায়। হাঁহি থাকিলে নাভাবিব যে সুখত আছে, হয়তো এখনি মান দুখ বুখত লুকাইও ৰাখিছে। বেয়া কাম কৰিলেহে যে দুখ পায় এনেকুৱা নহয়, কেতিয়াবা বহুত বেছি ভাল কাম কৰিলেও কষ্ট পাবলগীয়া হয়। দামী কাপোৰে শৰীৰটোহে ঢাকি ৰাখিব, কিন্তু তেওঁৰ বিচাৰ ঢাকি ৰাখিব নোৱাৰে। কাৰোবাৰ আগত ইমানো বেছি মূৰ তললৈ ননমাব যাতে তেওঁৰ চকুত আপুনি সৰু হৈ পৰে। মানুহে আপোনাকে গুৰুত্ব তেতিয়াহে দিব যেতিয়া আপুনি তেওঁলোকক তেওঁলোকৰ দৰে গুৰুত্ব নিদিয়া হ'ব। সম্পৰ্কবোৰো বৰ আচৰিত হয়, যিজন মনৰ পৰা গঢ়িব তেওঁহে বেছিকৈ কান্দিবলৈ পায়। জীৱন যুদ্ধ নিজেই যুঁজিব লাগিব, কাৰণ ইয়াত মানুহে সহায় কমকৈ কৰে আৰু উপদেশ বেছিকৈ দিয়ে। কিছুমান দুখে জীয়াই থাকিব নিদিয়ে আৰু কিছুমান দায়িত্বই মৰিব নিদিয়ে। আপুনি জীৱনত যিমানে ভাল কাম নকৰক কিয়, কিন্তু প্ৰশংসা সদায় মৃত্যুৰ পাছতে হ'ব। যি সুখ নিজকে প্ৰতিষ্ঠা কৰি পোৱা যায় সেই সুখ আনৰ তলতীয়া হৈ পাব নোৱাৰি। সময়টো সময়তহে সলনি হয়, কিন্তু মানুহ যিকোনো সময়ত সলনি হৈ যায়। ধনৰ পৰা পোৱা সুখ বেছি দিনলৈ নাথাকে, কিন্তু আপোনবোৰৰ পৰা পোৱা সুখ গোটেই জীৱন লগত থাকে। জীৱনত হে বুলিলে সকলো শেষ হৈ নাযায়, সকলো কথাৰে সদায় এটা নতুন আৰম্ভণি থাকে। ভাগ্যৱান সেইসকল লোক যাৰ আপোনাক মানুহবোৰ সদায় তেওঁলোকৰ লগত থাকে। পস্তাই থাকিলে অতীত সলনি নহয় আৰু চিন্তাই ভৱিষ্যত গঢ়িব নোৱাৰে। আচল সুখটো তেতিয়া পোৱা যায় যেতিয়া বৰ্তমানত জীয়াই থকা যায়। নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা হ'ল নিশ্চয় কমেণ্ট কৰি জনাব, আৰু যিসকলে এতিয়া চেনেলখন ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে এটা লাইক কৰি দিব। জয় আই অসম।